তো হে গাইস সকলে বিহুৰ পাৰ্টি খাই আছো আমি আজি সকলে ফুল এনজয় আজি বহুত এনজয় হ'ব আজি guys by the way মই বিপ্লৱ আপোনাক দেখিছে বিপ্লৱ মটৰব্লগ তো আমি সকলোৱে আজি বিহু পিকনিক খাই আছো সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৱে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো সকলোৱে বিহুৰ আয়োজন কৰি আছোঁ আইটেম অকল দেখক ইয়াত আছে টমেটো বন্ধাকবি আলু লবৰা পিঁয়াজ ইফালে আছে মাছ আছে মাংস আছে বলেৰো মাংস আলু তেতিয়া আমি চবে আমাৰ ডিজে চেটটো এইবিলাক মানুহবিলাক চাহ সকলোৱে আছে এতিয়া পিকনিকটো ষ্টাৰ্ট হ'ব এতিয়া পিঁয়াজ দিছোঁ বঢ়িয়া গোটেইখিনি একবাৰে খালি দি ৰেডি এতিয়া হ'ল এতিয়া লাবৰাটো ষ্টাৰ্ট কৰিম বনাৰ পিছত ভাত পিছত মাংস আইটেম এইবিলাক চাওক লাবৰা ষ্টাৰ্ট লাবৰা হৈ গ'ল এতিয়া লাবৰা নমাব লাগে এতিয়া মাছটো বনাম লাবৰা হ'ল পিছত মাংস পিছত ভাত পিছত খানা দানা ৰেডি এতিয়া নমাৰ পিছত ভালকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিম পিঁয়াজ লাগি আছে এতিয়া পানী আছে যে মাংস এতিয়া হৈ আছে তো মাংসটা হোৱাৰ পিছত ভালকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিম মই আমাৰ মাংস প্ৰায়ভাগ ৰেডি হৈছে অলপমান আছে আৰু পানীটো শুকালে পিছত জল কৰা হ'ব চবেই একদম খাবৰ কাৰণে ভোকতে ৰেডি একদম মানে বহুত ভোক লাগি আছে মাংস হৈ আছে এতিয়া অলপমান মিষ্টি অলপ ফ্ৰাই কৰোঁ কেনেকুৱা হৈছে বঢ়িয়া পাৰফেক্ট চব তো হে গাইছ তো মোৰ সৰু ভাই এজন আহিলে তাৰ নাম হ'ল কৌশিক নাথ তেতিয়া কওঁ অলপ मैं तो बहुत अच्छा हूँ मैं क्लास 3 में पढ़ता हूँ स्कूल का नाम है ग्रीनलैंड पब्लिक स्कूल नेम है कौशिक चंद्रनाथ और व्यू में आकर कैसा लगा बहुत अच्छा लगा आज फुल एंजॉय होगा यस खाएंगे पिएंगे नसेंगे लाइक करो सब्सक्राइब करो मेरा चैनल का नाम बोल दो मेरा चैनल का नाम बोल दो आप विप्लव मोटो प्लस जरूर लाइक करना सब्सक्राइब करना कमेंट करना अच्छा ठीक है बाय
देखिए पिकनिक अभी टेस्ट देखते हैं थोड़ा সৰু বনি দুজন চয়নিকা নাথ এণ্ড ৰিয়া আমি এতিয়া সকলোৱে গাইজ আমাৰ এতিয়া খাওয়া দাওয়া স্টার্ট হৈ গৈছে খাওয়া দাওয়া স্টার্ট Hi guys, कैसे हो? মাংস পাইছে নে পোৱা নাই পোৱা নাই দিয় ৰ আহি আছে ৰ তই পোৱা নাই বঢ়িয়া দিছে বঢ়িয়া এতিয়া খাৱাৰ পাল এতিয়া আমি গাইজ এতিয়া ভাত খাব ৰেডি হলো সবাই এতিয়া ৰেডি ভাত খাওঁ গুড নাইট শুভৰাত্ৰি একদম আমি আছো পিকনিকত